মিছাকৈ চিন্তা কৰি আছা মিছাকৈ চিন্তা কৰি আছা হেৰাকীৰ সকলো অভিসন্ধি ব্যৰ্থ কৰাৰ ক্ষমতা এই শান্ত সদাগৰৰ আছেতো আৰু তাৰ উজ্জ্বল দৃষ্টান্ত তোমালোকে আজিয়ে দেখা পাই যাবা কেনেকৈ দেখিছা আমাৰ ঘৰত নতুন আলহী আমিনো কেনেকৈ দেখিম দৰাই নিজে দেখা নাই যিমানহে দীঘলকে উৰণি লৈছে আহা বোৱাৰী এই স্বৰ্ণদৰ সদাগৰৰ ঘৰৰ চৌহদলৈ তোমাক দুহাত মেলি স্বাগতম জনাইছো মই ভোগৰ ভাগৰ লাগিছে বুজুৰ্গ যাচোন লগাই মেৰ ঘৰৰ পাতটো ভালকৈ চিনাই থৈ মই বা নিজে চিনি পাওঁ নে নাপাওঁ বোলে চেষ্টা এটা কৰি চাওঁগে বোৱাৰী যদিও তুমি মোৰ ঘৰত বোৱাৰী হৈ থাকিব নালাগে মোৰ জীয়ৰী হৈ থাকিবা তুমি এইখন যদি কেতিয়াবা কি হবার প্রয়োজন হয় দরকার হয় তুমি বিনা দ্বিধাই মোৰ আগত ব্যক্ত কৰিবা ৰবা তোমাকতো আমাৰ পৰিয়ালৰ লগত ভালকৈ চিনাকি কৰি দিয়াই নাই এওঁ মোৰ পৰিবাৰ তোমাৰ শাহু আৰু ইমান দিনে এই ঘৰখন চম্ভালৰ দায়িত্ব আছিল এওঁ কাইলৈৰ পৰা এই গোটেই ঘৰখন চম্ভালৰ দায়িত্ব তোমাৰ অলপ বিশ্ৰাম ল'ব মানে বোৱাৰীৰ সুখ খাব তুমি বৰকৈ ভাগৰি আছা অলপ বিশ্ৰাম কৰা কালি তোমাক আমাৰ বংশগোষ্ঠীৰ সৈতে ভালকৈ চিনাকি কৰাই লগতে ৰান্ধনী ঘৰ আৰু অতিথি ঘৰলৈ তুমি এবাৰকৈ যাব লাগে কোঠৰ ওপৰত কাইলৈৰ পৰা তোমাৰ দায়িত্ব বহু এটা যোৱা বিশ্ৰাম কৰা ৰবা আমাৰ পৰিয়ালৰ আৰু কেইগৰাকীমান সদস্য আছে তেওঁলোক সদায় আৰ কাপোৰৰ আঁৰত লুকাই থাকে এবাৰ তেওঁলোকৰ লগতো পৰিচয় হৈ লোৱা আহা তোমালোক সদাগৰৰ ঘৰৰ বোৱাৰী বোৱাৰী নহয় মই কিবাহে বকিছো এওঁলোকৰ এটা বিশেষণ আছে বিধৱা বোৱাৰী তুমি যোৱা বোৱাৰী লক্ষাৰ খং উঠিব পাৰে তোমালোকেও নিজৰ নিজৰ কক্ষলৈ যোৱা এইবোৰ তুমি কি আৰম্ভ কৰিছা এনেকুৱা এটা শুভ দিনত ইহঁত পুৰকাৰী কিয় থিয় কৰিব লগা হ'ল ন বোৱাৰীৰ সন্মুখত কাৰণ ন বোৱাৰীও জনা উচিত কি বাস্তৱ কি কল্পনা আপুনি তাইক কাল্পনিক পৃথিৱীখনৰ লগত চিনাকি কৰাই দিব খুজিছে আৰু মই তাইক বাস্তৱৰ লগত চিনাকি কৰাই দিব খুজিছো বাস্তৱটো এয়াই যে সিমান দিনে এইখন ঘৰত ছজনী বিধৱা আছিল